धुबरी जिल्लानि सिङाव थानाय तामारहाट ओनसोलाव गदाधर दैमानि हा खुरखानायाव तामारहाट ओनसोलनि थागिरि सुबुंफोरखौ जिंगायाव खोख्लैनायजों लोगोसे राहा गैयै खालामबोदों। बेजों लोगोसे गदाधर दैमाया सानफा एफा तामारहाट बाजार फारसे खुरखाबोबाय थानाया गिख्रंथाव महर लादों। मख'जाथावदि थांनाय समाव तामारहाट ओनसोलनि रायजोफोरा बे जेंनानि सायाव दाबि खालामबोबाय थानायखौ बेसेन होनानै दिनै आसामनि मन्त्रि पियुष हाजरिकाया तामारहाट ओनसोलाव दैबानाजों खुरखानाय ओनसोलाव नायगिदिंफैयो। गदाधर दैमानि हा खुरखानायजों खहा जानाय ओनसोलफोरखौ नायगिदिंनानै बे जेंनाखौ थाबैनो सुस्रांना होनो सोरखारा राहा लानायजों लोगोसे बेखौ होबथानो थाखाय 7 कौटि रांनि बाजेट लाबाय होनना पियुष हाजरिकाया बुङो। आरो आसामाव दिनै बिजेपि दं, इयुनावबो थागोन। रायजोनि गोरबोआव बिजेपि दं, कंग्रेसआ खामानि गैया। भुपेन बराया गोहो खोमाना लाबाय। हायोब्ला फिन खेबसे देरहाना दिन्थिथों। आगोलाव मोनसेबो बिसायख'थियाव देरहानो हायाखै। फैगौ 15 बोसोरसिम कंग्रेसआ देरहानो हाया होनना बुंनायजों लोगोसे आसामाव बिजेपि दोलोनि जथाय हान्जाया मोनफ्रोमबो बिसायख'थियाव देरहाबोदों। एसेम्ब्लि, काउन्सिल, गाव पन्चायत, टाउन कमिटिफोरनि बिसायख'थियाव देरहाबोदों होनना खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। আজিও আহিলোঁ তামাৰহাট অঞ্চলত কেইবাটাও কাম কৰিম বুলি মই যোৱাবাৰো প্ৰতিশ্ৰুতি দি গৈছিলোঁ। আজিও মই এই কামটো কৰিম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দি গৈছোঁ। পৰ্যায়ক্ৰমে বাট সোনকালে, অতি সোনকালে গোটেইকেইটা কাম কৰি দিম। যিহেতু ইয়াতে গৰাখহনীয়াৰ প্ৰকোপ বহুত বেছি আৰু মানুহৰ ঘৰো একেবাৰে নদীখনৰ গৌৰাং নদীখনৰ লগতে মানুহৰ যথেষ্ট ক্ষতিসাধন হৈ আছে। মই আগতেও তামাৰহাটলৈকে আহিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। আজি আহিলোঁ, কিন্তু কামখিনি বহুত 1100 মিটাৰ আমাৰ ইয়াতে আমাৰ জিঅ' বেগ আৰু পাৰ্কোপাইনৰ প্ৰটেকশ্যন কৰিব লাগিব। প্ৰায় 7 কোটিমান টকাৰ বাজেট, সেইখিনি নিশ্চয়কৈ কৰি দিম বুলি মই প্ৰতিশ্ৰুতি। মই PWD ডিপাৰ্টমেণ্ট নাচাওঁ, কিন্তু আপোনালোকে যিহেতু কৈছে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে সেইটোৱে, আৰু হৃদয়ে আছেই। ইলেকশ্যনত আপোনালোকে দেখি আছে, যোৱা 7.5 বছৰত অসমত যিমান ইলেকশ্যন হৈছে প্ৰত্যেকটো ইলেকশ্যনতে বিজেপি আৰু মিত্ৰজোঁট জিকি আছোঁ। প্ৰত্যেকটো ইলেকশ্যনতে বিধানসভাৰ ইলেকশ্যন, লোকসভাৰ ইলেকশ্যন, আৰু যদি ক'ৰবাত বাই ইলেকশ্যন হৈছে, আৰু যদি ক'ৰবাত কাউন্সিলৰ ইলেকশ্যন হৈছে, প্ৰত্যেকটো ইলেকশ্যনতে জিকিছোঁ। পঞ্চায়তৰ ইলেকশ্যন হৈছে, প্ৰত্যেকটো ইলেকশ্যনতে জিকিছোঁ। আৰু অনাগত সময়ত অন্ততঃ 10-15 বছৰ আৰু কোনো বেলেগ পাৰ্টি জিকিব নোৱাৰে। আমিয়ে জিকিম, আমাৰ মিত্ৰজোঁট জিকিম, কাৰণ আমি ৰাইজৰ কাম কৰিছোঁ। মিছা প্ৰতিশ্ৰুতি দিয়া নাই। যি প্ৰতিশ্ৰুতি দিছিলোঁ আপোনালোকে যদি অলপ যদি মনত পেলায়, যোৱা নিৰ্বাচনৰ কথাই যদি মনত পেলায়, আপোনালোকে অলপ চাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল মাইক্ৰ' ফাইনেন্সৰ পৰা মহিলাসকলক মুক্তি দিম, সহায় কৰিম, যোনে লোন মাৰিব পৰা নাই। সেইটো কৰিলোঁ। কৈছিল যে 1 লাখ চাকৰি দিম, 1,85,000 চাকৰি দিলোঁ। অৰুণোদয় আমি কৈছিলোঁ যে অৰুণোদয় টকা বঢ়াম, 850 দি আৰম্ভ কৰিছিলোঁ, 1400 টকা হৈ গ'ল। অৰুণোদয়ৰ সংখ্যা বঢ়াম, য'ত নেকি প্ৰথমে আছিলে 18 লাখ, এতিয়া হৈ গ'ল প্ৰায় 25 লাখ, 26 লাখ। গতিকে এটা প্ৰতিশ্ৰুতিওতো আমি পালন নকৰাকৈ থকা নাই। ৰাস্তা পথৰ অৱস্থা, এতিয়া মই কোকৰাঝাৰৰ পৰা তামাৰহাটলৈকে আছোঁ, ক'তোতো অলপো বেয়া জেগা নাই। মই আনকি গাঁৱৰ ভিতৰে আহিছোঁ, ক'তোতো এটা বেয়া ৰাস্তা নাই। গতিকে আমি প্ৰতিশ্ৰুতি দিয়া মৰ্মে কাম কৰি আছোঁ। ৰাইজে আমাক সহায় কৰিব। তাৰ উপৰিও আমি কি কৰিছোঁ, আমাৰ চৰকাৰখনে কি কৰিছোঁ, অসমীয়াৰ কাৰণে, ভাৰতীয়ৰ কাৰণে, খিলঞ্জীয়াৰ কাৰণে আমি অতি দৃঢ় পদক্ষেপ লৈছোঁ। আৰু তাৰ কাৰণেই আমাক খিলঞ্জীয়া মানুহখিনিয়ে, ভাৰতীয় মানুহখিনিয়ে, অসমীয়া মানুহখিনিয়ে সদায় মৰম কৰিব, হৃদয়ত ৰাখিব। মই ক'লোঁ যে 4 মাহমানৰ আগতে আহিছিলোঁ, সেই গোটেইখিনিয়ে কাম মই পৰ্যায়ক্ৰমে কৰিম বুলি। ভূপেন বৰা ডাঙৰীয়াই যিমানকৈ কৈ লাভ নাই। তেখেতে নিজে এবাৰ জিকক, বহুদিন বিধানসভালৈ আহিব পৰা নাই, একেৰাহে কেইবাবাৰো হাৰিছে। তেখেতক মই অনুৰোধ কৰিছোঁ, যেনে তেনে নিজে কিবাকে ইলেকশ্যনত জিকি আহক। আমাক হৰুৱাৰ কথা চিন্তা কৰিব নালাগে, নিজে জিকাৰ কথা, নিজে MLA হোৱাৰ কথা চিন্তা কৰক। আমাক তেখেতে বিজেপিক হৰুৱাব নোৱাৰে বা বিজেপিৰ মিত্ৰ শক্তিক হৰুৱাব নোৱাৰে। गुबुन फारसेथिं बे एखे हाबाफारियावनो BTCनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङाबो बाहागो लानानै थांनाय 17 बोसोराव BPF हानजाया रायजोफोरनि जौगानायनि थाखाय जेबो खामानि मावनो हायाखै होनना गोख्रों रावजों सोंखारिनानै BTC ओनसोलाव खालि दावराव दावसिल' खालामबोदों होनना ओरैबायदि बुङो। নকৰে, আগতো কৰা নাই, এতিয়াও নকৰে, ভৱিষ্যতেও নকৰিব। কাৰণ তেখেতসকলৰ কোনো মিছন ভিজন নাই। মই আগতে আপোনালোকক কৈছোঁ, ইছ্যুও নাই, মিছনো নাই, ভিজনো নাই। গতিকে কাৰোবাৰ লগত লগ হোৱা, কাৰোবাৰ লগত কাজিয়া কৰা, আগ্ৰামা মহিলাৰী ক'ৰবাত যোৱা নাযোৱা, এইটো মানে BTC এৰিয়াত আৰু কোনো এটা ইম্পৰ্টেণ্ট হৈ থকা নাই। কাৰণ 17 বছৰ তেখেতৰ শাসনত ইমানখিনি
পৰিৱেশ নষ্ট হৈছিলে, ইমানখিনি হিংসা হৈছিলে, ইমানখিনি মানে ৰাইজে কষ্ট পাইছিলে। এতিয়া আৰু BPF নোহোৱাৰ কাৰণে ৰাইজে চবে ভাল পাইছে। পুনৰ BPF-ক কোনো কাৰণত আৰু পাৱাৰলৈ অনাটো ৰাইজে ভাবিবও নোৱাৰে। পাৱাৰৰ কাৰণে মাতাল হৈ ৰাজনীতি কৰিবলৈ অহা নাই, সমাজ সেৱা কৰিবলৈ আহিছোঁ। আৰু স্কুলৰ পৰা কলেজৰ পৰা সকলোটো কাম আৰম্ভ হৈছে, শান্তি আহিছে, নিৰাপত্তা পাইছে, সকলো কৰি আপোনালোকে আমাতকৈ বেছি জানে।